হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো আকৌ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি তাকে ৰাতিপুৱাটো ষ্টাৰ্ট হৈছে, বাকী এইফালে চাওক মানে পোহৰ ওলাইছে আৰু ভালকৈ। তাৰপিছতে তো এতিয়া তাকে মানে ব্ৰেকফাষ্ট কৰিব হৈছে। আজি অকণমান বৰতীয়া খানা খাম। বৰতীয়া খানা মানে কি আৰু তেনেকুৱা নহয় ঠিক, মানে সাগুদানা আনি থোৱা আছিলে, তো আজি সাগুদানা বনাব, গাখীৰ দি পেলাই বনাব। তো তাকে চাওঁ আহক এতিয়া কেনেকৈ বনায়। এয়া দাদা টিফিন ৰেডি হৈ গ'ল, এইফালে অমলেট ৰেডি কৰি আছে আৰু টিফিনলৈ নিবলৈ নে এতিয়াই খাবলৈ? টিফিনলৈ নিব আৰু লগত নিব ৰুটি। আজি আমি অকণমান হেল্ডি খাম বুলি ভাবিছোঁ, মানে সেইকাৰণে সাগুদানা তিয়াই থৈছে, সেইটোৱে খাম। তো গাইজ এয়া চাওক। অঁ ঠিক আছে, টাটা টাটা, বাই 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 বাই। হেল্ল' বাই বাই কৈ দে আকৌ। বাই বাই। तुसी ना जाओ। যা সোনকালে আহিবি। তাৰপিছতে ইয়াত গুড় দিছে, এতিয়া আমি এইখিনিয়ে খাম আৰু। দৈ চিৰা নিচিনা লগা নাই নে জলপান? জলপান নিচিনা লাগি গৈছে। দৈ আছে, চিৰা আছে, গুড় আছে। জলপান জলপান কৰিয়ে খায় আৰু। One eternity later. এতিয়া কি বনাবা এতিয়া? আজি পালক পনীৰ বনাম, সেইকাৰণে প্ৰথমতে পালেংবোৰ বাচি আছোঁ। তাৰপিছত এইবোৰ ভালদৰে ধুই ল'ম আৰু তাৰপিছত ষ্টাৰ্ট কৰি দিম বনাবলৈ। অ'কে, পালেং বঢ়িয়া হ'বনে? বঢ়িয়া, খাবলৈ? খাই চালেহে গম পাম আৰু। তুমি খাই ক'বা কেনেকুৱা হয়। ঠিক আছে ঠিক আছে, এতিয়া বনোৱা ৰেচিপিটো দেখুৱাম বাৰু মাজে মাজে, তো আপোনালোকে চাই থাকিব। বাকী এতিয়া মই খাই আছোঁ, অথনি থাকি গৈছিলে অকণমান। এইটো কি আছিলে মই নিজে পাহৰিলোঁ। সাগুদানা, অঁ সাগুদানা পায়স টাইপৰ হৈছিলে আৰু, তো তাকে অকণমান খাই আছোঁ এতিয়া। তো গাইজ এতিয়া এইখিনি বিলাহী, পিঁয়াজ, পালেং কাটি ল'লে। এইখিনি এতিয়া পিঁয়াজ, বিলাহী, পালেং কাটি ল'লে ভালকৈ। এইখিনি এতিয়া ভাজিব। এতিয়া এইটো সেইদিনাখন থাকি গৈছিলে, সেইদিনাখন নহয় কালিয়ে খাইছে ন, বাৰাবাৰ খাইছে যে, তাৰে আলু অকণমান থাকি গৈছিলে। এইফালে বেচনৰ হেৰি অলপ, এইটো দি লাষ্টত পকৰি বনাই দিব আৰু। গাইজ এতিয়া এইফালে দিলে বাটাৰ, পিঁয়াজখিনি ভাজি লৈছে ভালকৈ, সেইখিনি দিব আৰু। এইফালে দাদাই বনাই আছে পিঠা, সেইদিনাখন থাকি গৈছিলে যে, দেখুৱাই আছোঁ ৰ'ব। এয়া সেইদিনাখনৰ পিঠা থাকি গৈছিলে, বনাই আছে মজা। তো এইফালে এতিয়া দি দিলে চব, পালেং, বিলাহী, তাৰপিছতে অলপ দি লৰাই ল'ব লাগিব, যেতিয়ালৈকে পানী নোলায় তেতিয়ালৈকে লৰাই ল'ব লাগিব। তাৰপিছত মিক্সিত পূৰা গ্ৰাইণ্ড কৰি ইয়াৰ পেষ্টটো বনাই ল'ব লাগিব। ৰেচিপিটো মই কৰিলোঁ যে। অঁ, ৰেচিপিটো কৈয়ে দিছা। চৰি। এতিয়া আটা মাৰিছে, এইটো কি দিলা? আজৱাইন দিছোঁ। গৰম পানী ঢাকি থৈ দিম। টেষ্টৰ কাৰণে দিছা নে? নাই, হজম ভাল, আজৱাইন দিলে হজম হয় বুলি কয়। এইফালে এইকেইটা পিঠা বনাই গ'ল, এই বনায়ো আছে খায়ো আছে। দেখিছা ভালকৈ চাব, এইটো কৰা নাই। खत्म। बाय बाय, टाटा, गुड बाय, गया। নিজৰ পেটত বেছিকৈ যাব বনোৱাতকৈ। তো এইখিনি অকণমান থাল এখনত ভালকৈ উলিয়াই ঠাণ্ডা কৰি ল'লে, এতিয়া মিক্সিত গুড়ি কৰি ল'ব লাগিব। তো পেষ্টখিনি এতিয়া অকণমান তেলত, অকণমান আৰু বেছি তেল নহয়, জাষ্ট অকণমান ফ্ৰাই কৰি ল'ব লাগিব।
যাতে টেষ্টটো ভালকৈ আহে নহ'লে কেঁচা কেঁচা হৈ থাকিব তো গাইজ এতিয়া দিব পনীৰ পনীৰখিনি দিয়াৰ পিছত ভালকৈ হেৰি কৰিলে দিয়াৰ পিছত অকণমান ঢাকি দিম অকণমান পানী দি দিবা অকণমান গৰম পানী দিম পানী অকণমান দি পেলাই ভালকৈ ঢাকি দিবা তো সেইটোৱে আৰু ৰেচিপিটো এনেকৈ বনাই তো বাকী এতিয়া একেবাৰে খুৱাই দেখুৱাই আছোঁ তো গাইজ এতিয়া শুকান ৰুটি আৰু পালেং পনীৰ হৈ গ'ল তাকে এতিয়া খাম এইখিনি পালেং পনীৰ আপুনি কৈছিলোঁ যে পকৰি বনাইছিলে গৰম গৰম শুকান ৰুটি দুখন লৈ লওঁ পনীৰ ল'বলৈ হেতাখন বেলেগ হ'ল নেকি এতিয়া খাওঁ লৈ দিওঁ পনীৰ লৈ ল'লোঁ এনেকৈ এইবিলাক চাটনি এইবিলাক পকৰিটো পিছত খাম এতিয়া খাম বঢ়িয়া বঢ়িয়া ঠিক আছে গাইজ আমি খাই লওঁ তেতিয়াহ'লে